हेलो बंधुসকল কি খবৰ ভালে আছে নে মই ভালে আছো আৰু ঘৰতে আছো লকডাউনৰ সময় কটাইছো দেখিছ না এই পোৱালিটোৰ লগতে মই সময় কটাইছো হাই বিদিয়া হাই কি খবৰ হদা কি খবৰ মই খেলি আছো বিদিয়া তুমি কাৰ লগত খেলিছা বমা কিমান ভাল ও Oi gol mani disu na kot gol oi etu ken halba koi dia bo ega ar boma boma sumla didi joldi kune sum dibo suhani dibo ne dhunubide dibo aru kot die iya die aru kot die oh ya die mo kot di hoy gol यार চলতে দেখিছে নহয় ইয়াৰ ঠাই চুম দিব আৰু ইয়াৰ লগতে আসলতে দিনবোৰ গৈছে মানুহজনলে যেতিয়া মনত পৰে আসলতে ইয়াৰ লগতে খেলি দিও মনটো পাতল লাগি থাকে ফুৰ্তি কৰি থাকো ইয়াৰ লগতে আৰু সদায় আমাৰ ঘৰলৈ আহে বমা তোমাৰ ওচৰত যাওঁ ৰাতিপুৱা শুই উঠি বমা ওচৰত যাওঁ গধূলি বমা আলি যাওঁ মানে বমা আৰু আমাৰ ঘৰলৈ আহিলে যাবলৈ মন নকৰে ইমান কান্দে নহয় যেন মানে কোনোবা ছোৱালী এজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পৰা যেনেকৈ মানে কইনাজনীয়ে কান্দে তেনেদৰে ই কান্দে হয় নাই কেনেকৈ কান্দে দেখাই দিয়া আৰু কেনেকৈ হাঁহে দাদা কেনেকৈ কান্দে মই কেনেকৈ কান্দে ন ই পান্দিলে ই গেছ ফৰ্ম কৰিলে পেকে বান্ধিলে নাখায় এইটো পানী খোৱাহে চাই থাকিব সৰু সৰুকৈ ভিডিঅ' কিছুমান ক্লিপ মই ষ্টাৰ্ট কৰিছোঁ ইয়াৰ লগত কি কৰিছোঁ দিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰিছোঁ আৰু ই গা পা ধুই কি কৰিছে আমাৰ ঘৰত গা ধোৱা আগত কি কৰিছে কি খাইছে সকলো দেখাম আৰু ইয়াৰ কথা বতৰাবোৰ মই আপোনালোকক দেখাম কিমান কথা কয় আৰু কেনেকুৱা ধৰণৰ কথা কয় আমি চাব হাঁহি উঠিব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিব আপোনালোকৰ সহায় আপোনালোকৰ প্ৰেৰণাই মোক আগুৱাই যোৱাৰ সহযোগিতা কৰিব আগুৱাই যোৱাত গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব ইয়াৰ লগত কি উৎপাত কৰি থাকোঁ কি উৎপাত কৰি থাকে আমাৰ ঘৰত আহি সকলো চাব তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ কি কৰিছা ম'ম' বনাইছা কালে বমালে আৰু তুমি খাবা নাই তুমি নোখোৱা তুমি কি খাবা ম'ম' খাবা আৰু এইটো কি বনাইছা ম'ম' কি দিছা হালধি দিছা নাই কি দিছা নিমখ অকণমান দিছা আৰু জ্বলা নাই দিয়া কি পুৰে নি আচ্ছা এইকেইখন কি হয় হাতা হয় নি কেনেকৈ বনাই এনেকৈ বনাই ভাত হ'ল নাই হ'ব এতিয়া বাবা বৰ ভাল ল'ৰা দেই বমালে খানা বনাইছা এইখন কি কাৰণে লৈছা এখন কি কাৰণে লৈছা কি কৰিবলৈ মোহাৰিবলৈ লৈছা আৰু কাঁহী দুখন ক'ত গ'ল মোক ভাত ক'ত দিবা কাঁহী দুখন বাবা আমি ভাত খাম বাবা ম'ম' ভাত বনাইছে মোক অকমিনাটো ধনুগুটি হৈছে ঠাণ্ডা হ'ব দিবা দেই তুমি গান এটা গোৱাচোন গান এটা গোৱা
তাৰপিছত নিমখ ভাত খাই দিলা আৰু প্ৰেমতে পৰিলোঁ কাৰ প্ৰেমত পৰিলা বৌমাৰ প্ৰেমত পৰিলা বাবা পোৱা বৌক কিমান ভাল পোৱা আৰু ডাঙৰ আইতা দৌদৌক বেয়া পোৱা নি বেয়া নোপোৱা আৰু ৰিংকুক হয় নি আৰু মা পাপা বেয়া কেলে তোমাক খেতি পঠাইছিলে হে কি বুলি কৈছিলে কলে যাওঁ বুলি কৈছিলে সেইকাৰণে বেয়া পোৱা আৰু তোমালোকৰ আইতা ভালনে বেয়া দাই গোটেইকেইটা বেয়া কেলে আইতা দাই কেলে বেয়া মাৰে তোমাক সেনেকে কয় আৰু কি বুলি কয় ইমান ৰাতিপুৱাই যাওঁ নেকি কয় কি বুলি কয় সেনেকে কয় খাই লোৱা ঠাণ্ডাই হৈ গ'ল গৰম হৈ আছে ধুনুগুটি দাদাই কেনেকে কান্দে সেনেকে কান্দে আৰু তুমি হাঁহা ন কেনেকে হাঁহা এনেকে বা এতিয়া মামকেইটা খাই দিয়া কি খাইছা নিমখ খাইছা নিমখ নাখায় নহয় সৰু ল'ৰাই নিমখ খালে জানা মানুহৰ যে জ্বৰ উঠিব কাহ হ'ব মামা খালে যে জ্বৰ উঠে নহয় তুমি খাই দিয়া সেইকাৰণে নিমখ নাখাবা দেই মামা খাই দিয়া বা খাই কেনেকুৱা লাগিছে ভাল লাগিছে এয়া আমাৰ ধুনুগুটি মহাশয় আৰু ই বৰ্তমান গঁৰালত সোমাইছে কুকুৰা হাঁহৰ গঁৰালত সোমাইছে আৰু ই দেখাইছে ক'ত কুকুৰা আছে ইয়াত দেখিছে কম উৎপতীয়া নহয় যিমানেই ডাঙৰ হৈছে সিমানেই ইয়াৰ উৎপাত বাঢ়িবলৈ ধৰিছে ঠিক তেনেকৈ খুব মৰম লগা আৰু ইয়াত দেখিছে নহয় সিহঁতৰ ঘৰৰ কুকুৰা পোৱালি আৰু মাকজনীক খেদাইছে যা বুলি এয়া চাওকচোন টিভি চাবা ক'ত টিভি চাবা ৰুমত নাই মোবাইলত ইয়াতে চাম ভিতৰত নেটৱৰ্ক নাই নহয় ইয়াতে চাম দেই কি চাবা তেলচৰা চাবা আৰু কি চাবা গাড়ী চাবা মোক চুম এটা দিয়া জলদি ভালকৈ চুম দিয়া গাত দিয়ে নি এতিয়া তেলচৰা চাম ন বাই বাই দিয়া এইফালে বাই বাই দিয়া আজি মোৰ ব্লগটো চাই আপোনালোকে কেনে পালে বাৰু যদিহে ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিব পুনৰবাৰ আপোনালোকক উন্নতিয়াই দিছোঁ কিয়নো মই ভিডিঅ'টোৰ আৰম্ভণিতে এই কথাষাৰ আপোনালোকক অৱগত কৰিছিলোঁ বাৰু যি কি নহওক আপোনালোকক জনাওঁ যে কিছুদিন হ'ল মই বিশেষ কাৰণবশতঃ নতুনকৈ ব্লগ আৰম্ভ কৰিব পৰা নাই গতিকে নপুৰণি কিছুমান এই পোৱালিটোক লৈ আচলতে ভতিজাকটো লৈ মই কিছুমান সৰু ভিডিঅ' ক্লিপ মই ৰাখি থৈছিলোঁ আৰু তাক লৈ আছিলোঁ ভাবিলোঁ এটা নতুন ভিডিঅ' বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু সেই আশাৰে মই আজি আপোনালোকৰ আগত মোৰ এই নতুন ভিডিঅ'টি আপোনালোকৰ আগত
শ্বেয়াৰ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাব আৰু অনাগত প্ৰতিটো সময়ত সদায় দৰে আপোনালোকে মোক সহযোগিতা কৰি যাব। আৰু সেই আশাৰে গাঁৱৰে বোৱাৰী মই ৰৈনাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। তেন্তে আজিলৈ বিদায় মাগিছোঁ। ঘৰত থাকক, সুৰক্ষিত থাকক। ধন্যবাদ। জয় আই অসম।